हेलो एवरीवन की खबर आशा करो সকলো ভালে আছে আজি হৈছে লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাৰ বহুত বেছি শুভেচ্ছা আপোনালোক সকলোকে যাচিছো মা লক্ষ্মী সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু আজি স্কুল যেটুকে বন্ধ নাই হে থুলমুলকে পূজা ভাগ আগবঢ়াই থৈ স্কুললৈ যাব ওলাইছো ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি যাওঁ যেটুকে আমিনো লক্ষ্মী পূজা কেনেকৈ পাতো ইয়াতে অকমান আপোনালোকক দেখুৱাম আৰু আজি যিখিনি প্ৰথম নিয়ম ৰাতিপুৱাৰে সেইখিনি কৰি গৈছো যেটুকে আজি চন্দ্ৰগ্ৰহণ লাগিব আৰু একদম সময় হাতত কম তাতে স্কুলৰ পৰা আহিয়ে বাকিখিনি কৰিব পাৰিম হে অকমান আগবঢ়াই থৈ গৈছো কামখিনি আৰু পিছৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সকলোৱে চাগে এটা লক্ষ্মী পূজা মানে কৰাত ব্যস্ত চাগে পিছত লগ পাম আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে মাত্ৰ স্কুলৰ পৰা আহি সোমালোহি আৰু বজাৰখিনি গোটেই কৰি আনিলো ইয়া আখৈখিনি লগতে ইয়া ফল-মূল আৰু এটা বিশেষ ফল আনিছো আজি এইটো ৰামফল বুলি কয় কোনমান বহুত বেয়া আছে বেয়া নহয় বাৰু এইটো এনেকুৱা কালাৰটো আসলে পকাটো ৰামফল হেয়া আনিলো এফালে আৰু কিবা কিবি লৈ আহিছো স্কুলৰ পৰা ফুলো লৈ আহিলো অকনমান যেটুকে ঘৰত ফুল নাই স্কুলতে ফুলি আছিল আৰু স্কুলৰ পৰা ফুলখিনি লৈ আহিলো মই ভৰিহাত কেটা ধুই টটালিকে চাকি কেগছ ধুই লৈছো নতুনকৈ আনিছো চাকি কেগছ আৰু চাকি যেটুকে আজি দুৱাৰ মুখত দিয়া হ'ব সেইকাৰণে কেগছমান লৈ আহিছো আৰু ইফালে ফুলখিনি ধুই লৈছো স্কুলৰ পৰা যি আনিছিলো কিন্তু আপোনালোকক এইখিনিতে মই এখাৰ কথা জনাই থওঁ যে ফুল ইনো শুদ্ধ ফুল নুধুলেও হয় আমি ফুল নুধুৱাকে ব্যৱহাৰ কৰিব পাৰো যিকোনো পূজাত কিন্তু মই হঠাতে পাহৰি ধুই দিলো আৰু এয়া অগ্নিনাভ মন্দিৰৰ মই শিখা বাইদেউৰ পৰা শিকিছিলো যে ফুল নুধুৱাকেও ব্যৱহাৰ কৰিব পাৰি আৰু এয়া কেঁচা প্ৰসাদৰ ভিতৰত মই প্ৰথমে ধুই লৈছো মগুখিনি আৰু এটা দুটা বাকলি থাকিলে যেটুকে মই ভাল পাওঁ হে থৈয়ে দিছো বুলি ক'ব পাৰি আৰু এফালে খৰাহিটো ধুই লৈছো যেটুকে মই প্ৰসাদখিনি ইয়াতে আগবঢ়াম আৰু মায়ে আজি ক্ষীৰখিনি বনাব হে মায়ে প্ৰথম মই চাউলখিনি তিয়াই ৰাখিছিলে মই আহি ধুই দিছো এফালে বুট মই কেইটামানহে ব্যৱহাৰ কৰিম কাবুলি বুট প্ৰসাদত বুটৰ পৰিমাণটো যেতিয়া কম হয় খাবলৈ ভাল হয় আৰু আজি এটা বস্তু দেখুৱাইছো আপোনালোকক ইউটিউবৰ পৰা চাই আমাৰ ফুলমনিয়ে এয়া নাৰিকলটো এৰুৱাইছে এনেকৈ প্ৰথমে গেছত অলপমান পুৰি লৈছে আৰু ধুনীয়াকৈ বাকলিটো এৰাই যায় গোটা গোটাকে অকমান কুলা হৈ যায় হেয়া ধুই ললে হৈ যায় আসলতে চাইটো লাগে কিন্তু ধুনীয়াকৈ ওলাই যায় দেই কোনবাই এটো ট্ৰিক ব্যৱহাৰ কৰিব পাৰে আৰু মায়ে যেটুকে ক্ষীৰ বনাব হে একিনি ঘৰৰ গাখীৰ গোৱালে দি যোৱা গৰম কৰি ৰাখিছে আৰু এতিয়া আৰম্ভ কৰিব লৈছে হে মই কাজু কিচমিচখিনি মই ৰেডি কৰি দিছো সৰু সৰুকে কাটি লম কাজুখিনি আৰু এফালে আমি তিনজনী পুৰা লাগি গৈছো কামত যেটুকে কৈছোৱে আজি 4টা বজাৰ পৰা হুতক কাল আৰম্ভ হ'ব হে হুতক কাল আৰম্ভ হোৱাৰ আগতে আমি পূজাখন শেষ কৰিব লাগিব আৰু আমি প্ৰসাদ খাব লাগিব হে মই খুব সোনকাল কৰিছো আৰু মায়ে অকমান ওপৰত অসুবিধা পালে হে গেছটো তললৈ নমাই ললে ক্ষীৰ বনাবলে আৰু মায়ে অকমান বেলেগ ষ্টাইলত বনাই মানে ক্ষীৰখিনি প্ৰথমে মায়ে চাউল দিলে মানে গাখীৰখিনি উতলোতে আৰু ঘিউতে ভাজি লৈছে কাজু আৰু কিচমিচখিনি লগতে অকমান যে ঘিউ দিছিলে হেয়াও লগতে দি দিছে আৰু আজি আমি চেনি ব্যৱহাৰ নকৰো হে মিঠাই মেট এটা লৈ আহিছিলো মায়ে মিঠাই মেটকে দিছে অলপমান মই মিঠাই মেট ৰাখি দিম যেহেতুকে কেঁচা মিঠৈ অলপ বনাম আৰু লক্ষ্মী মাৰ যেহেতুকে বগা বস্তু বগা ভোগ বগা মিঠাই খুব ভাল পায় বগা প্ৰসাদ হে মই আজি কেঁচা মিঠৈও বনাম আৰু এফালে এয়া মই লৈছো অলপমান ময়দা বাটিটোত গুলি যেটুকে আলপনা বনাম আলপনা মায়ে খুব ভাল পায় লক্ষ্মী মায়ে আৰু দুৱাৰ মুখত যেতিয়া মাৰ মানে লক্ষ্মী মাৰ চৰণ যুগল বনোৱা হয় তেতিয়া লক্ষ্মী মাৰ আগমন ঘটে বুলি কয় আৰু স্বস্তিকো বনাব লাগে দুৱাৰ মুখত হে সৰুতে শিকি থৈছো হেয়া অকনমান জনাই দিছো আপোনালোকক আৰু ভিডিওটো সম্পূৰ্ণকৈ কেনেকে কি কৰো মই দেখুৱাবলৈ এই কাৰণে চেষ্টা কৰিছো যাতে মোৰ দৰে যদি কোনোবা আপোনালোকৰ জ্যেষ্ঠজনৰ পৰা আঁতৰি ঘৰত আছে বা যিসকল নতুন বোৱাৰী আসলতে লক্ষ্মী পূজা কেনেকৈ কৰিব লাগে নাজানে কিন্তু কৰাৰ ইচ্ছা কৰে তেওঁলোকৰ বাবে এই ভিডিওটো সুবিধা হোৱাকে মই অকমান বনাইছো যাতে অকনমান আপোনালোকে সহায় হয় কেনেকৈ কি কৰিব লাগে মই একদম সহজ পদ্ধতিৰে সহজেই যাতে লক্ষ্মী মা সন্তুষ্ট হয় কেনেকৈনো কৰিব পাৰি হেয়া অকমান দেখুৱাম আপোনালোকক এফালে মই ফটোখিনি যেটুকে ৰাতিপুৱাই ধুই ৰাখিছিলো গটিকে আখনৰ কাপোৰখন মানে গামোচাখনো ধুই ৰাখিছিলো হেয়া আজি আকৌ নতুনকৈ পাৰি লৈছো আৰু লক্ষ্মী মা মই এখন আগলি কলপাততে বহাইছো আপোনালোকে ইচ্ছা কৰিলে ঘটৰ ওপৰত নাৰিকল ঘটৰ তলত ধান চাউল এনেকৈ দিও বহাব পাৰে কিন্তু মই আজি ঘট বহোৱা নাই যেহেতু কৈছো হুতক কাল আৰম্ভ হ'ব সেইকাৰণে মই ঘট নবহালো আৰু মই চৰণ এজুগল কিনিও আনিছিলো কিনিবলৈ যে পায় হেয়াও আনি লগাইছো আৰু এফালে নিজেও আলপনা লগাইছো বিশেষ আঁকিবলৈ নাজানো আলপনা কিন্তু মা সন্তুষ্ট হ'ব পৰাকৈ মাৰ ভৰিজু বনাব পাৰিছো আৰু ভৰিজুৰ এনেকৈ আঙুলি 5টা দি আৰু বনাই গৈছো বেকা বেকা কৰি পিনে আপোনালোকে বনাব পাৰে ইউটিউবতো বহুত ভিডিও আছে চাই ল'ব পাৰে কোনোবাই নাজানিলে কিন্তু দুৱাৰ মুখত এয়া বনোৱাটো খুবেই মানে আৱশ্যক বুলি কয় লক্ষ্মী পূজাৰ
অলপ আগত যে মই বনালোঁ সেন্দুৰেদি সেয়া হৈছে স্বস্তিক সেয়াও দুৱাৰমুখত আজি বনোৱাটো একদম প্ৰয়োজনীয় স্বস্তিক বনাব লাগে আৰু তাতে চাকি দিব লাগে বুলি কয় সেয়ে মই বনাইছোঁ আৰু এইফালে এবাৰ মই ভাদ মাহত যিহেতুকে কেঁচা মিঠৈ খাব নাপালোঁ আৰু প্ৰথমেই কৈছোঁ যিহেতুকে বগা ভোগ বা বগা প্ৰসাদ মাৰ খুব প্ৰিয় সেয়ে মই কেঁচা পিঠাগুড়ি অলপ তাতে নাৰিকল ৰুকা আৰু মিঠাই মেটেৰে বনাইছোঁ কেঁচা মিঠৈ এটা এটাকৈ ধুনীয়াকৈ গোল কৰি এটা শ্বেপ দিছোঁ একেবাৰে সহজ হয় খাবলৈও ভাল হয় দেখাটো ভাল হয় আৰু মাও খুব ভাল পায় যিহেতুকে সেয়ে বনাইছোঁ আৰু এইফালে আজি মোক মানুহজনে যথেষ্ট সহায় কৰিছে ভিডিঅ' কৰি দিয়াত আৰু ফল মূলখিনিও কাটি দিলে তেওঁ আৰু এতিয়া কথা পাতি আছোঁ দুইজনে আৰু এইফালে মোৰ মিঠৈখিনি ৰেডি হৈ গ'ল কেঁচা মিঠৈ কেনেকুৱা হৈছে জনাব দেই আৰু এইফালে কেঁচা প্ৰসাদখিনি মই এতিয়া ৰেডি কৰি লওঁ বুলি ভাবিছোঁ আৰু এটা কথা আপোনালোকক এইখিনিতে জনাই থওঁ মানে লক্ষ্মী মাৰ প্ৰিয় প্ৰসাদ হিচাপে আমি চেনি চিৰা আৰু নাৰিকল ব্যৱহাৰ কৰিব পাৰোঁ একদম কৰিব পাৰোঁ মানে আচলতে কৰিব লাগে নাৰিকল ৰুকা আৰু চেনি আৰু চিৰা মিলাই এটা প্ৰসাদ মই বনাইছোঁ সেই আপোনালোকক নেদেখুৱালোঁ কেনেকৈ বনালোঁ আচলতে খুবেই সহজ সেইখিনি মিক্স কৰি দিলে হৈয়ে যায় মই বনাই ৰাখিছোঁ কিন্তু সেয়াও দিয়াটো খুবেই জৰুৰী আৰু এতিয়া মই এইখিনি প্ৰসাদখিনি ৰেডি কৰি ৰাখিছোঁ কেনেকৈ ফল মূলখিনি সজাব লাগে সেয়া বিশেষ নাজানো কিন্তু সজাইছোঁ আৰু যেনেকৈ পাৰিছোঁ এইফালে চাকিখিনি ঠিক কৰি ল'লোঁ লগতে এয়া ভোগ হিচাপে মই পুৰি আগবঢ়াইছোঁ কিন্তু পুৰিখিনিত মই নিমখ দিয়া নাই যিহেতুকে লক্ষ্মী মাৰ প্ৰসাদত নিমখ দিয়া নহয় সেই মই প্ৰসাদৰ ওপৰত অলপ চেনি দি দিছোঁ তাৰ সলনি আপোনালোকে নকুল দানাও ব্যৱহাৰ কৰিব পাৰে আৰু এয়া চাওক আজি মোৰ পূজাৰ আয়োজন গোটেইখিনি এবাৰকৈ দেখুৱাই দিছোঁ মিঠাইত আছিলে ৰসগোল্লা কালাকান আৰু কাজু বৰফি আৰু এইফালে এইখিনি কেঁচা প্ৰসাদ যিখিনি মই মাহ প্ৰসাদ গোটাইছিলোঁ এয়া নাৰিকল লাৰু মায়ে ৰান্ধিছিলে বনাইছিলে আৰু এইফালে লক্ষী চৰিত্ৰ মালা এয়া হৈছে নাৰিকল চিৰাখিনি যিয়ে মই অলপ আগত কৈ আছিলোঁ সেইখিনি লগতে এইখিনি আছিলে ক্ষীৰ মায়ে বনোৱা আৰু আখৈটো দিবই লাগে আখৈ বা মাখানা আখৈ সলনি আপোনালোকে মাখানা দিব পাৰে মাখানাও খুব প্ৰিয় যিটোকে মাখানা পানীত থাকে আৰু লক্ষ্মী মাতাৰ জন্ম পানীত সেয়ে খুবেই প্ৰিয় আৰু এইখিনি মোৰ এতিয়া আয়োজন মই এতিয়া প্ৰথম পূজাখিনি আৰম্ভ কৰি ল'ব বিচাৰিছোঁ আৰু সেয়ে মই কাপোৰ সাজ সলনি কৰি আহিলোঁ যিহেতুকে লক্ষ্মী মাৰ পূজাত আমাৰ মেইন বস্তুটোৱে হৈছে চাফ চিকুণ আৰু শুদ্ধতা আমি একদম মানে ধুনীয়া কাপোৰ চাফ চিকুণ পৰিষ্কাৰ শুদ্ধভাৱে আমি ব্যৱহাৰ কৰিব লাগে আৰু হালধীয়া বা ৰঙা আপোনালোকে পিন্ধিলে বেছি ভাল হয় বুলি মানে ক'ব বিচাৰিছোঁ ভাল হয় বুলি জানিছোঁ বা মই শুনিছোঁ সেয়ে মই হালধীয়াই পিন্ধিছোঁ বা আপোনালোকে একদম শুদ্ধ বগা কাপোৰো পিন্ধিব পাৰে তে মই ফুলখিনি প্ৰথমে দিলোঁ আৰু লক্ষ্মী মাক পূজাৰ কৰাৰ আগত আমি গণেশকো পূজা কৰিব লাগে আজিৰ দিনটোত প্ৰতিটো পূজাৰ আগতে আচলতে গণেশক পূজা কৰা হয় তথাপিও গণেশক পূজা আচলতে কৰিব লাগে আৰু মানুহজনে এয়া নতুন কোমলীয়া ধান লৈ আহিছিলে সেয়াও মই আগবঢ়ালোঁ বিশেষ ব্ৰাহ্মণৰ দৰে যিখিনি নিয়ম বা ব্ৰাহ্মণ এজনে যেনেকৈ নিয়ম নীতি কৰে সেয়া নাজানো কিন্তু যিখিনি মনৰ পৰা আচলতে শুদ্ধ বুলি ভাবোঁ বা যিখিনি শুনিছোঁ শিকিছোঁ দেখুৱাইছোঁ সেয়া আপোনালোকক শিকাব বিচাৰিছোঁ বা জনাইছোঁ আপোনালোকক ইয়াৰ পৰা কোনোবা নহয় কোনোবা উপকৃত আচলতে হ'ব পাৰিব এয়া প্ৰসাদ যে দিছোঁ ভোগ আমাৰ প্ৰথমে কেঁচা প্ৰসাদখিনি খৰাহীভাৱে আগবঢ়ালোঁ কিন্তু যিখিনি ভোগ আগবঢ়াইছোঁ সেইখন পাতত মই সম্পূৰ্ণ বেলেগকৈ মানে যিখিনি ৰন্ধা ভোগ সেইখিনি বেলেগকৈ আগবঢ়াইছোঁ আৰু এইখিনি মোৰ ভোগৰ কাঁহী মানে পাতখন দেখুৱাই দিছোঁ আৰু এটা মা আৰু ফুলমণি সেৱা লৈ লৈছে যিহেতুকে মই এতিয়া লক্ষ্মী চৰিত্ৰ পাঠ কৰিম সেই মাহঁতে শুনিব তাৰ আগতে এটা ফুট লৈ লৈছে আৰু আমি ঘৰৰ সকলো এতিয়া বহি ল'লোঁ মই এতিয়া পাঠ কৰি গৈছোঁ লক্ষ্মী চৰিত্ৰখন আৰু লগতে অলপ ভঙাই যাবলৈ চেষ্টা কৰিছোঁ বৰ বিশেষ নাজানো তথাপিও আৰু মোৰ যিহেতুকে চকুৰ অকণমান অসুবিধা আছে যিসকলে ভিডিঅ' চাই সেইসকলে গম পাই চাগে সেই চশমাযোৰ পিন্ধি লৈছোঁ অকণমান হাঁহি ওলাই গৈছে এইখিনিতে আৰু এতিয়া লক্ষ্মী চৰিত্ৰ পাঠ কৰি হোৱাৰ পিছত আমি সকলোৱে মিলি এতিয়া প্ৰাৰ্থনা এটা গালোঁ
নতুনকৈ বোৱাৰী হৈ যোৱাৰ পিছতে কিছুমান কথা শিকিছিলোঁ, সেইবিলাক অলপ অলপকৈ মনত ৰাখিছোঁ। যেনেকৈ আমাৰ পূজা কৰি হোৱাৰ পিছত বা সকাম এখন হৈ যোৱাৰ পিছত এনেকৈ প্ৰতিটো প্ৰসাদ অকণমান হাতেৰে আগবঢ়াই দিব লাগে বা চাকি গছো আগবঢ়াই দিব লাগে, সেয়া কৰিলোঁ। আৰু এতিয়া হৈ গ'ল, এতিয়া মানুহজনে অকণমান জোকাইছে মোক, সেয়া হাঁহি আছিলোঁ। আমাৰ পূজা মাত্ৰ শেষ হ'ল, একদম চশমা পিন্ধি ল'বলগীয়া হ'ল লক্ষী চৰিত্ৰ পঢ়িবলৈ কাৰণে, উপায় নাই আৰু। এইফালে গোটেইখিনি এতিয়া চব ভাগ কৰি দিম আৰু যেনে তেনে কৰি, যিহেতুকে 4টা বজাৰ ভিতৰত মানে শেষ কৰিব কৈছিলে, সূতককাল আৰম্ভ হৈ যাব বুলি কৈছিলে, সেই 4টা বজালৈকে যেনে তেনে কৰি লক্ষী চৰিত্ৰখন পঢ়ি শেষ হ'ল। আৰু এতিয়া আমি সকলোৱে মিলি প্ৰসাদ খাওঁ আৰু আপোনালোকক দেখুৱাম বাৰু। আৰু প্ৰসাদৰ ওপৰতে যিহেতুকে মই চেনিখিনি দি থৈছিলোঁ, সেই এতিয়া ভালদৰে মিহলাই লৈছোঁ। আৰু আমাৰ যিহেতুকে পৰিয়ালৰ এতিয়া বৰ্তমান আমি 5জন আছোঁ ঘৰত, কিন্তু মায়ে 6খন বাঢ়িব ক'লে, এখন বোলে আগতীয়াকৈ উলিয়াই থৈ দিব লাগে, খালেও নাখালেও পিছত, মানে যোনেই নাখাওক লাগিলে এখন আগতীয়াকৈ উলিয়াই থ'ব লাগে। মই 6খন উলিয়াই থৈ, আৰু এয়া আছিলে আজি আমাৰ প্ৰসাদৰ পাতখন, পুৰি, হালোৱা, কাজু বৰফি, ৰসগোল্লা, কালাকান, কেঁচা প্ৰসাদ, আৰু এইফালে আছিলে নাৰিকলৰ লাড়ু, কেঁচা মিঠৈ, নাৰিকল চিৰা, ক্ষীৰ আৰু আখৈ। এইখিনি এতিয়া আমি খাই লওঁ। আৰু মই কেমেৰাটো অকল মোৰ ফালে পোনাই লৈছিলোঁ খোৱাৰ সময়ত। মানুহজনে বোলে আমাকো অলপ দেখুওৱা। আচলতে ৰুমটো খুব সৰু হৈ আছে, এইটো যিহেতু ৰুমত মই পূজা কৰিছিলোঁ, সেইকাৰণে চব বস্তুবোৰ উলট পালট হৈ আছে পূজা বুলি, অকণমান দেখুৱাইছোঁ আৰু সেয়া। আৰু তেওঁলোকে ঘৰত থকা ভাগেই আছিলে, সেয়াই। খাই উঠিয়ে মই আন 4খন পাতো ভাগ কৰি ল'লোঁ, এখন দি থৈ আহিলোঁ। আমাৰো কাষৰ যিমানখিনি পৰিয়াল আচলতে থাকে তেওঁলোকৰ বাবে লক্ষ্মী মাৰ প্ৰসাদ আচলতে বিলাই দিব লাগে। প্ৰসাদখিনিতে আমি বিলাই আহোঁ, মানে তুলমণিয়ে লৈ গৈছে এনেকৈ, মই লগত গৈ দিছোঁ আৰু গোটেই ঘৰতে বিলাই মেলি আহিলোঁ। এতিয়া ভাগৰি গ'লোঁ তললৈ গৈ, কাৰণকৈ ভাল লাগে পূজাৰ প্ৰসাদ যেতিয়া সকলোকে বিলাই দিয়া হয় ন, বিলাই দিবলৈ পালে ভাল লাগে মনটো। এতিয়া পূজা চূজা গোটেই সমাপ্ত হ'ল, মানে প্ৰসাদ চসাদ চবতে বিলালোঁ। এতিয়া আমি আজি খাম খিচিৰি, যিহেতুকে আমি দিনটো একো খোৱা নাই, ব্ৰতত আছোঁ। আৰু তাৰ কাৰণে এতিয়া এয়া পাকঘৰত লৈছোঁ চব্জি কাটিবৰ কাৰণে, কিমানখিনি উলিয়াই লৈছোঁ আপোনালোকক দেখাই আছোঁ। মায়ে এইফালে খিচিৰি ষ্টাৰ্ট কৰিয়ে দিলে, মই চব্জিটো বনাম। চ' আজি একদম মিক্স চব্জি হ'ব, লক্ষী পূজা স্পেচিয়েল। তো তাৰ কাৰণে চব বস্তু একেলগে গোটাই দিছোঁ, কি কি আছে আপোনালোকক দেখাইছোঁ ৰ'ব। সেয়া কচু, বেঙেনা, পটল, ৰঙালাও, পকা অমিতা, এইফালে কোমোৰা এডোখৰ, মূলা, আৰু এটা দিম এটা আলু, আলুটো লোৱা নাই। সেয়া এইফালে কুন্দুলিও আছে কেইটামান, কুন্দুলিৰো এটা দি দিম, এইখিনি ঘৰৰ পৰা দি পঠাইছিলে বৌৱে, তো ইয়াৰো এটা দি দিম। আৰু আজি যিহেতুকে চব্জিখিনি মই বনাম, সেয়ে পূৰা কাটি বাছি লৈছোঁ সোনকালে, আৰু পূৰা 3জনী সমানকৈ কামত লাগি গৈছোঁ, নহ'লে দেৰি হৈ যাব, যিহেতুকে দিনত ভাত খোৱা নাই। আৰু বহুতেই লক্ষ্মী পূজাৰ দিনা ভাত, খিচিৰি বা এনেকুৱা চাউলে তৈয়াৰী বস্তু নাখায়, আপোনালোকে ইচ্ছা কৰিলে নাখাব পাৰে, কিন্তু মই সুধি লৈছোঁ ডাঙৰক যে পাৰিনে নোৱাৰি। পূজা হৈ যোৱাৰ পিছত আচলতে খাব পাৰি। এইখিনি ৰেডি হৈ গ'ল। আৰু এটা আপোনালোকে ইম্পৰ্টেণ্ট কথাও জনাওঁ, নাৰিকলৰ পানীখিনি মই থৈ দিছিলোঁ, যিহেতুকে নাৰিকলৰ পানী আজিৰ দিনটোত চকুত দিলে চকুৰ বেমাৰ নহয় বোলে, সেইকাৰণে মই চকুত দি দিছোঁ। আৰু এইফালে চকুত দৰৱ দি থাকোঁতে সেই কলিং বেলটো বাজিলে, যিহেতুকে আমি যেনেকৈ প্ৰসাদ বিলাব গৈছিলোঁ, তেনেকৈ আমাৰ ঘৰলৈ এতিয়া প্ৰসাদ আহিছে। আপোনালোকক দেখুৱাম, আমাৰ তলৰ, আমাৰ ফ্ল'ৰটোৰ মানে তলত যি থাকে, তেওঁলোকে এয়া বিলাইছেহি আৰু দেখাই দিছোঁ এবাৰ ৰ'ব। এয়া তেওঁলোকৰ প্ৰসাদ ধুনীয়াকৈ দিছে, এয়া বোলে চেৱৈ বনাইছে, এইফালে পুৰি, এয়া পুৰি, চেৱৈ, এয়া মিঠাই, নাৰিকলৰ লাড়ু, এইফালে এইখিনি খুব ধুনীয়াকৈ বিলাইছে। এয়া আৰু আচলতে আদান প্ৰদান এনেকৈ শুই থাকে, আমাৰ ঘৰৰ পৰা এইখিনি গৈছে, তেওঁলোকৰ ঘৰৰ পৰা এনেকৈ আহিছে, এয়া আচলতে ভাল। এতিয়া আমি খাম। এয়া প্ৰথম বস্তুটোৱে মই অকণমান ইয়াৰ পৰা টেষ্ট কৰি খোৱা এটা, এয়া আখৈ দি, যিটো আখৈ মেইন আচলতে লক্ষী পূজাৰ। আৰু এইখিনি পূৰা নিৰামিষ খিচিৰি ৰেডি হৈ গ'ল, ইয়াতে পিঁয়াজ, নহৰু বা তেনেকুৱা একো মানে ব্যৱহাৰ কৰা নাই। যিহেতুকে আজি দিনটো ব্ৰতত থাকিলোঁ, আৰু এতিয়াহে নিমখ খাম, সেয়ে একদম বনাই লৈছে হেঁপাহেৰে খিচিৰি, এতিয়া খাওঁ। বাকী চবকে ভাগ কৰি দিলোঁ মই, আৰু খাবলৈ চবেই মানে নিনিলে টেবুললৈ, মোৰখিনিহে আছে। আৰু লাষ্টত মই লৈ যাই খাওঁগৈ, ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ, কৈ লওঁ। আৰু ইয়াতে ভিডিঅ'টো আজি সামৰণি মাৰিম, যিহেতুকে আৰু দেখুৱাবলগীয়া একো নাই। খিচিৰি খাম, তাৰপিছত শুই থাকিম, আৰু বহুত ভাগৰ বেছি লাগিছে, যিহেতুকে স্কুল গৈছোঁ, স্কুলৰ পৰা আহি গোটেইখিনি কৰা হৈছে ন, চ' ভাগৰ লাগিছে। তো এইখিনি এতিয়া খাই লওঁ, আৰু ভিডিঅ'টো এতিয়া সামৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পাইছে সদায় কৰি দিয়া গৈছোঁ, প্লিজ লাইক কৰিব। আজিলৈ আহোঁ, বাই, নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম।